ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ সম্পৰ্কত তদাৰকী আজি বিষয়ৰ শুনানি কৰিলে আৰু সমন্বয়কৰ অনুৰোধ ক্ৰমে আজি উচ্চতম ন্যায়ালয়ে কৈছে যে নিৰ্বাচনৰ পিছত NRC লগত জড়িত বিষয়া কৰ্মচাৰীয়ে একমাত্ৰ NRC কামেই কৰিব লাগিব আৰু নিৰ্বাচনৰ পিছত NRCৰ সম্পূৰ্ণ প্ৰশাসনীয় যেটো ক্ষমতা এই ক্ষমতা RGI আৰু NRCৰ সমন্বয়কৰ হাতত অৰ্পণ কৰা হ'ব গতিকে গোটেই বিষয়টো খুব ফলপ্ৰসূভাৱে আগবঢ়াই নিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা আজি পদক্ষেপক আমি আদৰণি জনাইছো কাৰণ এটো শেষ সময় এতিয়া ভেৰিফিকেশনৰ কাম চলি আছে আৰু এইখিনি সময়তে অবৈধ বাংলাদেশে নিজৰ নামটো NRCত অন্তৰ্ভুক্ত কৰিবলৈ গোটেই ৰাজ্যত ষড়যন্ত্ৰ কৰি আছে গতিকে এই সম্পৰ্কত খুব কঠোৰ প্ৰশাসনিক ব্যৱস্থা অত্যন্ত প্ৰয়োজন আৰু একে সময়তে NRC লগত জড়িত বিষয়া কৰ্মচাৰী এটা জাতীয় দায়িত্ব হিচাপে কাম কৰাৰ প্ৰয়োজন গতিকে নিৰ্বাচনৰ পিছতেই এই সম্পৰ্কত উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনা আদৰণীয় আৰু এই আপাহতে আমি অসমৰ NRC লগত জড়িত সকলো বিষয়া কৰ্মচাৰীক এজনো যাতে অবৈধ বাংলাদেশীৰ নাম যাতে এই উন্নীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছো